Hello everyone, কি খবৰ? আজি মই ৰাতিপুৱা চাহ পানী খোৱাৰ পাছত এতিয়া মোৰ যিহেতু আমৰ ছিজন আম খাম বুলি ভাবিছোঁ আৰু সেইবাবে আমাৰ গছত লাগি থকা কিছুমান আম ভাইটিয়ে সৰু আমবোৰ পাৰি আনিব আৰু আমি পিহনাত মাৰি আপোনালোকক দেখাই আছোঁ আম ভৰটা খাম। আমি চবেই ভাল পাওঁ, নিশ্চয় আপোনালোকেও ভাল ই আছোৱা বহুতকেইটাই লাগি আছে ন গছত সেইকাৰণে তলত যায় ইমান ধুনীয়া ধুনীয়া পৰে। ইচ দেখিয়ে দুখ লাগিছে, ইমান ধুনীয়া। এই আমৰ কেইটামান পাৰি আনিলোঁ আৰু ধুনীয়াকৈ পিহনাত মাৰি আছোঁ। 4টামান মাৰি পেলাই 2টা মাৰা হ'ল আৰু 2টামান মাৰি ল'ম আৰু অকণমান সোৱাদ ল'ম কেঁচা আমৰ। লাহে লাহে ৰেডি হৈ গৈছে। জলকীয়াৰ সৈতে পুৰা তৃপ্তি আৰু জ্বলা টেঙা। অলপ নিমখ দি দিয়া দিয়ে। জলকীয়াখিনি পিহনাত ধুনীয়াকৈ পিহি লোৱা হ'ল। হৈ যাব নেকি? 2টাই দিবা, বেছি দিলে বেছি জ্বলা লাগিব। বহুত ধুনীয়া হৈছে, বহুত টেষ্টি। আপোনালোকেও খাই চাবচোন। এতিয়া আমি আমৰ টেঙা খাই থাকোঁ, আমৰ ভৰ্তা, আৰু আজিলৈ ইমানতে বাই, ধন্যবাদ।